আলফা স্বাধীনৰ এজন দুৰ্ধৰ্ষ নেতা অসম আৰক্ষীৰ মোষ্ট ৱান্টেড দৃষ্টি ৰাজখোৱা নিউজ 18ত দৃষ্টি ৰাজখোৱাৰ ঠিকনা হাবি জংঘলেৰে ভৰা এই খালী চৌহদটোৰ পৰাই 1994 চনত সশস্ত্ৰ সংগ্ৰামৰ বাট লৈছিল দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই অসম আৰক্ষীৰ মোষ্ট ৱান্টেড আলফা স্বাধীনৰ উপ মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ এয়া পূৰ্বৰ ঠিকনা গোৱালপাৰা জিলাৰ ৰংজুলিৰ বেলপাৰা গাঁৱৰ এই চৌহদটোত অৱশ্যে এতিয়া নাই বাসগৃহৰ কোনো চিন-চাপ দৃষ্টি ৰাজখোৱাই আলফাত যোগদান কৰাৰ পিছৰ সময়ছোৱাত 1999 চনত পিতৃ-মাতৃ গুপ্তঘাতকে হত্যা কৰে তাৰ পিছৰে পৰাই পৰিত্যক্ত এই চৌহদ 1999 চনৰ ঘটনা সেইদিনা আছিলে তাৰমানে দোল পূজাৰ সেই মাতে হলে নিশা চৰকাৰৰ হয়তো মানে ফেৰনিয়া চালফা দলে আহি মোৰ ককাইদেউ আৰু মোৰ নবৌ আছিলে দুজনকে নিশা 2:45 মিনিটত এই গুলি একেবাৰে মানে থকা হৰকা কৰি মানে গুলি হেৰি কৰে অৱশ্যে আজি যদি এই চৌহদটো ভালদৰে চাই ইয়াত কিন্তু কোনো ঘৰৰ চিন মুকামেই নাই 1999 চনত দৃষ্টি ৰাজখোৱাৰ পিতৃ-মাতৃ গুপ্তঘাতকে হত্যা কৰিছিল আৰু তাৰে প্ৰায় এবছৰমান পিছত এই যি ঘৰটো আছিল এই ঘৰটো সম্পূৰ্ণৰূপে জ্বলাই দিয়া হৈছিল 31 ডিচেম্বৰৰ নিশাত খুৰাক গধীৰ বান্ধৰ মতে শেষবাৰৰ বাবে পিতৃ-মাতৃৰ আদ্য শ্ৰাদ্ধৰ দিনা দেখা গৈছিল দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাক মই দেখিছিলো যেতিয়া মা দেউতাকক মানে মাৰিলে শ্ৰাদ্ধৰ দিনাখন দেখিছিলো একদম ৰাতি আছিলে তেওঁলোকৰ সামৰিক মৰ্যাদাৰে মানে সন্মান কৰি তেওঁলোকে গুচি গৈছে খুৰাকৰ আহ্বান ঘূৰি আহক দৃষ্টি অৱশ্যে আলফাৰ আলোচনাৰ বিষয়টোক লৈও সন্দেহ তেওঁৰ মই আহ্বান জনাইছিলো কিন্তু তেওঁ নাহে মই সেইটো মই ভাবাই নাই বুলি কৈছে মই তথাপিও তেওঁক আহ্বান কৰিছিলো মই আহ্বান জনাব বিচাৰিছো কিন্তু একেলগে মানে গোটেইখিনি আহিব লাগিব যিটো তেওঁলোকৰ সামৰিক বিভাগটো কাৰণ আচল বিভাগটোৱে আছে এনে আলোচনাত মানে কৰিলেতো নহব নহয় ক'ত আছে আলফাৰ দুৰ্ধৰ্ষ নেতা পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ দৃষ্টি ৰাজখোৱা নামনি অসমত সক্ৰিয় দৃষ্টি ৰাজখোৱা মোষ্ট ৱান্টেড অসম আৰক্ষীৰ কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সৈতে ৰংজুলিৰ পৰা অৰূপ নাথৰ সহযোগত গীতাশ্ৰী নিউজ 18 অসম নৰ্থ ইষ্ট